তো হেল্ল' বন্ধুসকল, মই আহিছিলোঁ বৰকোলা লালুং গাঁও বুলি কয় এই জেগাটোৰ নাম। এইখন হ'ল আমাৰ হাৰিয়াৰ, যিখন মই জনামতে হাৰিয়াৰ প্ৰথমখন দলঙে সম্ভৱ। ইমান ক'ত কেইখন আছে নাজানো, আমাৰ জনাতো এইখন দলং হাৰিয়াত ওপৰত প্ৰথম। কলঙৰ ওপৰত বহুত কেইখন দলং আছে, আমাৰ হাৰিয়া নদীৰ ওপৰত এইখন দলঙে যি আছে। চাওকচোন, মাছৰ গাদীত মাছ বিকা চলি আছে। আহকচোন, লাহে লাহে আমি গাড়ীলৈ সোমাই যাম মাছৰ গাড়ীৰ ভিতৰত। মোৰ গাড়ীত এগাড়ী মাছ আনিছিলে, তাতে বেচা কিনা চলি আছে। চাওক কেনেকুৱা কি চলি আছে, চাওক। এয়াই হৈছে সেই মাছৰ গাড়ী, য'ত মাছৰ দাম দৰ ভাল হয় বোলে। তেখেতলোকে কোৱা মতে ইয়াতে বোলে মাছৰ দাম ভাল হয়, গতিকে তেখেতলোকে লৈ আহিলে এয়া মাছ গোটেই গাড়ী। ভিডিঅ'টো শেষলৈ চাওক, গম পাব। ধন্যবাদ।